হেল্ল' বন্ধুসকল, উৎপল্লক ইউটিউব চেনেলৰ অন্য ভিডিঅ'লৈ সকলোকে স্বাগত জনাইছো। কাল কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে আমাৰ দেশত বৰ্তমান সময়ত টিকাকৰণৰ অভিযান চলি আছে। ইয়াৰ মাজতে কেন্দ্ৰই যি কাল কৰোনাৰ ভেকচিন দি আছে তাৰ সন্দৰ্ভত কিছুমান নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনাসমূহ হৈছে কৰোনা ভেকচিন লোৱাৰ আগমুহূৰ্তত আৰু পাছত কি কৰিব নালাগে সেই সন্দৰ্ভত যোৱাকালি আমাক জানিবলৈ দিছে। আৰু আজি সেই সন্দৰ্ভত এটা সৰুকৈ ভিডিঅ' বনাইছোঁ। যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো দবাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানি লওঁ কি কৰিব নালাগে। কৰোনা ভেকচিন লোৱাৰ পূৰ্বে আমাক কেন্দ্ৰীয় চৰকাৰে কিছুমান পৰামৰ্শ জাৰি কৰিছে আৰু সেই পৰামৰ্শৰ ভিতৰত 1 নম্বৰটো হৈছে এপইণ্টমেণ্ট অবিহনে কোনো ব্যক্তিক টিকাকৰণ কৰিবলৈ কেন্দ্ৰলৈ যাব মনা কৰিছে। কাৰণ যিসমূহ ব্যক্তিয়ে টিকাকৰণৰ বাবে পঞ্জীয়ন কৰিছে সেইসমূহ পঞ্জীয়ন কৰি নেপত উপলব্ধ হৈ আছে আৰু আবদ্ধ হৈ আছে। সেইবাবে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এপইণ্টমেণ্টৰ অবিহনে টিকাকৰণ কৰিবলৈ নাযাব। 2 নম্বৰতে কৈছে কোনো ব্যক্তিয়ে বিভিন্ন ধৰণৰ মাধ্যমৰ যোগেদি এপইণ্টমেণ্ট কৰিবলৈ বা পঞ্জীয়ন কৰিবলৈ নালাগে। 3 নম্বৰতে কৈছে যে আমাক এগৰাকী ব্যক্তিয়ে বিভিন্ন ধৰণৰ নম্বৰ বা পঞ্জীয়নৰ যি ID আছে ব্যৱহাৰ কৰিব নালাগে। আপোনাক এজন ব্যক্তিৰ বাবে এটা ফোন নম্বৰ আৰু এটা ID বহুত। আপোনালোকে বেলেগ বেলেগ নাম্বাৰৰ পৰা পঞ্জীয়ন নকৰিব। আপোনালোকে এজন ব্যক্তি এটা নম্বৰ আপোনাক ব্যৱহাৰ কৰিব। হয়তো সেই নাম্বাৰটো ছেকেণ্ড ড'জৰ কাৰণে প্ৰয়োজন হ'ব। 4 নম্বৰত কৈছে টিকাকৰণ কৰা দিনটোত আপোনালোকে টিকাকৰণ কৰিব যোৱা পূৰ্বে আৰু পাছত আপোনালোকে মদ সেৱন নকৰিব, অৰ্থাৎ সুৰাপান নকৰিব। হয়তো আপোনালোকৰ নিজৰ শৰীৰৰ বাবে এইটো হানিকাৰক হ'ব। আপোনালোকে নাখাব। এদিন নোখোৱাকৈ থাকিলে একো নহয়, নাখাব। 5 নম্বৰতে কৈছে পাৰ্শ্বক্ৰিয়াৰ ক্ষেত্ৰত বিচলিত হ'ব নালাগে। ইমানেই আমাক কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছিলে আৰু মই এটা সৰু ভিডিঅ'ৰ যোগে আপোনালোকক মই জনাই দিলোঁ। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকন দবাই অল কৰি থৈ দিয়ক। বৰ্তমান সময়ত আমাৰ দেশত দেখিবলৈ পাইছোঁ 18 কোটিৰো অধিক লোকে টিকাকৰণ কৰিছে আৰু যিসমূহ ব্যক্তিয়ে টিকাকৰণ কৰি আছে আমি দেখিবলৈ পাইছোঁ যে তেখেতসকলৰ মাথা বিষ হৈছে আৰু জ্বৰ হৈছে। আচলতে ভয় কৰিলে কোনো কথা নাই, সেইটো এটা সৰু প্ৰভাৱ। আচলতে ভেকচিনটোৱে কাম কৰিছে। আপোনালোকে ভেকচিনটো লোৱাৰ পাছত যে জ্বৰ হৈছে, মাথা বিষ হৈছে, তাৰ কাৰণে কোনো মেডিচিন লোৱা কোনো দৰকাৰ নাই, নিজে ঠিক হৈ যাব। আপোনালোকে ভয় নাখাব যে কি হ'ল কি নাই হোৱা। আৰু মই অনুগ্ৰহ কৰি গৈছোঁ আপোনালোকে সকলোৱে ভেকচিন লওক, নিজৰ লগতে নিজৰ ঘৰখন সুখী কৰি ৰাখক আৰু দেশখন সুখী কৰি ৰাখক, দেশখন আগুৱাই লৈ যাওক। এটাই আশা কৰোঁ মাস্ক পৰিধান কৰক। হয়তো মই মাস্ক পিন্ধা ভিডিঅ' কৰি আছোঁ কাৰণে আপোনালোকে বেয়া নাপাব। আৰু আজিলৈ ভিডিঅ' মই